নমস্কাৰ বন্ধু বান্ধৱীসকল, হয়তো আপোনালোকে চিনি পায় জনপ্ৰিয় ইউটিউবাৰ ডন চালৈদা আৰু জনপ্ৰিয় কণ্ঠশিল্পী সংগীতা বা তেওঁলোক কালি আমাৰ ইয়াত এখন বিয়া আছিল, বিয়াত আহিছিল আৰু বিয়াত লগ পাইছিলোঁ আৰু সংগীতা বাই ধুনীয়া গান গাইছিল আৰু আমি গানত ধুনীয়াকৈ নাচিছিলোঁ। তো ভিডিঅ'বোৰ আপোনালোকক গোটেই দেখাই আছোঁ, তো ভিডিঅ'টো অলপো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকক। আৰু আপোনালোকে এতিয়াও যদি চিনি নাপায় ডন চালৈদা আৰু সংগীতা বাক, তেতিয়াহ'লে মই ভিডিঅ'টো দি আছোঁ, তো ভিডিঅ'টো চাই লওক আৰু তেতিয়াই চিনি পাব। চাই থাকক আৰু আমাৰ ওচৰলৈ মানে জন্দা এই গ'ল খবৰ আছোঁ ভালে আৰু বিয়াত আহিলোঁ, আহি ভাইটিক লগ পালোঁ। ভাইটিয়ে ইমান ধুনীয়াকৈ মাতিছে, বহুত বেছি ভাল লাগিল। আৰু ভাইটি চেনেলটো সকলোৱে চাবা, ছাবস্ক্ৰাইব কৰিবা, কাৰণ প্ৰথম অৱস্থাত কোনেও হেৰি নকৰে, মানে বহুত কিবা কিবি দেখাব নোৱাৰে। আপোনালোকে ছাপোৰ্ট কৰিব, পিছলৈকে ভালকৈ কৰিব। আৰু ময়ো সেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ, দাদাৰ ভিডিঅ'বোৰ চাই ভাল লাগে, আমাৰ বহুত বেছি ভাল লাগিল আৰু আপোনালোকেও চাই ভাল পায়, ছাপোৰ্ট কৰিব আৰু সেয়াই। এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। তেহে মই উৎসাহ পাম আৰু হয়তো আগলৈ আগুৱাই যাব মানে সহায় হ'ব। তো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু